গোসাই নামেৰেও পৰিচিত গোসাইসকল ভাৰতৰ ব্ৰাহ্মণ হিন্দু তপস্বী আৰু ধৰ্মীয় কৰ্মী। মূলতঃ উত্তৰ মধ্য আৰু পশ্চিম ভাৰতত পোৱা এইসকলৰ স্থান আৰু সময়ৰ ভিত্তিত এওঁলোকৰ ইতিহাস বেলেগ বেলেগ। আনকি গোস্বামী নামটোক গৰুৰ মালিক, মন বা বুদ্ধিৰ মালিক, ইন্দ্ৰিয় বা আৱেগৰ মালিক আৰু আৱেগৰ মালিক বুলি বিভিন্ন ধৰণে ব্যাখ্যা কৰা হৈছে। আদি শংকৰাচাৰ্যই প্ৰতিষ্ঠা কৰা প্ৰথম ব্ৰাহ্মণিক তপস্বী শৃংখল বুলি বিশ্বাস কৰা দশনামী পন্থাৰ সদস্যসকলে গোস্বামী, গোসাই বা গোসাৱী উপাধি ব্যৱহাৰ কৰে, যাৰ অৰ্থ হৈছে ইন্দ্ৰিয়ৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰা মানুহ। বিবাহিত গোসাইসকলৰ বহুতেই পুৰোহিত আৰু ধৰ্মগুৰু হিচাপে কাম কৰে। অষ্টাদশ শতিকাৰ শেষৰ ফালে এই বিশেষ পন্থাৰ গোসাইসকল উত্তৰ ভাৰতৰ ৰাজনৈতিকভাৱে শক্তিশালী গোটত পৰিণত হৈছিল আৰু লগতে জাগিৰ, পেঞ্চন আৰু উপাধিও লাভ কৰিছিল আৰু ভোগ কৰিছিল। তেওঁলোকক কেতিয়াবা অধিক সাধাৰণভাৱে সন্ন্যাসী বুলিও কোৱা হয়। বল্লভাচাৰ্য পন্থাত পুষ্টি মাৰ্গ, ব্ৰাহ্মণ, ধৰ্মগুৰু আৰু পৰম্পৰাৰ আধ্যাত্মিক মুৰব্বীসকলে গোস্বামী আৰু কেতিয়াবা গোসাইক উপাধি হিচাপে ব্যৱহাৰ কৰে আৰু সন্মানীয় বুলিও একে সম্বোধন কৰে। গৌড়ীয় পন্থাৰ প্ৰতিষ্ঠাপক চৈতন্য মহাপ্ৰভুৰ প্ৰধান শিষ্য অৰ্থাৎ ছয় গোস্বামীৰ লগতে অন্যান্য অনুগামী আৰু তেওঁলোকৰ বংশই গোস্বামীক উপাধি আৰু উপাধি হিচাপে ব্যৱহাৰ কৰে। শংকৰদেৱে প্ৰচাৰ কৰা এটা পন্থা একশৰণ ধৰ্মত অসমৰ সত্ৰসমূহৰ বংশগত মুৰব্বী আৰু ধৰ্মীয় কৰ্মীসকলে গোসাই আৰু গোস্বামীৰ উপাধি আৰু উপাধি ব্যৱহাৰ কৰে। গোসাই সকলো প্ৰায়বোৰ অঞ্চলতে শৈৱী পুৰোহিত আছিল, য'ত তেওঁলোকৰ জনসংখ্যা উল্লেখযোগ্য আছিল। তপস্বী গোসাইসকল আছিল শক্তিশালী যাযাবৰী আৰু ভাড়াতীয়া ব্যৱসায়ী গোট যিয়ে উল্লেখযোগ্য ভূমিৰ অঞ্চলত তীৰ্থযাত্ৰা কৰিছিল। বংগ ৰাষ্ট্ৰপতিত্বত থকা আদিম ব্ৰিটিছ উপনিৱেশিকসকলে তেওঁলোকক লুটপাটকাৰী ডকাইত বুলি গণ্য কৰিছিল, যদিও নগৰীয়া অৰ্থনীতি আৰু বহল বাণিজ্যিক বিকাশৰ বাবে এওঁলোকে গুৰুত্বপূৰ্ণ আছিল। এই ভ্ৰমণকাৰী ধৰ্মীয় গোটসমূহৰ সংখ্যা অতি বৃহৎ হ'ব পাৰে। ১৭০০ চনৰ শেষৰ ফালে উমৰাও গিৰি আৰু হিম্মত বাহাদুৰ অনুপ গিৰি গোহাঁইৰ দৰে ব্যক্তিৰ নেতৃত্বত ৫০,০০০তকৈও অধিক পৰিসংখ্যা পোৱাৰ সম্ভাৱনা আছে। তেখেতে ব্যৱহাৰ কৰা বাণিজ্যিক পথসমূহ সুৰক্ষিত কৰিবলৈও যিকোনো স্থানত কোনেও টিটুলাৰ ক্ষমতা ৰাখিব পাৰে। স্থানীয় গাঁৱৰ প্ৰকৃতিৰ আৰু হোলীৰ দৰে অধিক ব্যাপকভাৱে উদযাপিত ধৰণৰ ধৰ্মীয় উৎসৱৰ দ্বাৰা তেওঁলোকৰ আন্দোলন প্ৰায়ে নিৰ্ধাৰিত হৈছিল। যিহেতু এই উৎসৱবোৰ ঋতুভিত্তিক, বজাৰৰ উপলক্ষও আছিল, গতিকে গোসাইসকলে অঞ্চলৰ মাজত সামগ্ৰীৰ স্থানান্তৰ আৰু ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল। উজনিৰ বিবাহিত গোস্বামী অৰ্থাৎ উত্তৰৰ দৰে বহুতে আছিল পুৰোহিত আৰু ধৰ্মগুৰু। ঐতিহাসিকভাৱে ১৮০০ চনৰ পুনাত তেওঁলোক ব্যৱসায়ী আৰু বেংকাৰ আছিল আৰু চহৰৰ বেছিভাগ ধন সম্পত্তি তেওঁলোকৰ হাতত আছিল। পেশ্বৱা বাজিৰাও মই বদৱলী গাঁৱত বজ্ৰেশ্বৰী মন্দিৰ নিৰ্মাণ কৰিছিল, যাৰ বংশগত পুৰোহিতৰ অধিকাৰ আন ৫খন গাঁৱৰ লগতে গৃহস্থ গোস্বামীক দান কৰা হৈছিল। ঊনবিংশ শতিকাৰ হায়দৰাবাদত নিজামৰ প্ৰশাসন আৰু ঋণৰ ক্ষেত্ৰত প্ৰভাৱশালী অংশগ্ৰহণৰ বাবে গোস্বামী ৰজাসকলে নিজকে ধনী ঘৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল আৰু বেগমবজাৰ গোসাইসকলৰ ৰাজপ্ৰসাদ, যাৰ স্থানীয়তা ধনী মানুহৰ সৈতে মিল থকা আৰু চহৰখনৰ সৰ্বাধিক ধনী বুলি অভিহিত কৰা হয়। ১৮ আৰু ১৯ শতিকাত অউধ ৰাজ্যত শাসন কৰা আৰু মোগল সাম্ৰাজ্যৰ মুছলমান উত্তৰাধিকাৰী আৱধৰ নৱাবসকলে সমাজৰ প্ৰভাৱশালী হিন্দু উপাদানসমূহক আত্মসাৎ কৰি নিজৰ ক্ষমতাৰ উৎসক সমৰ্থন কৰাৰ উপায় হিচাপে গোসাঁইৰ যুদ্ধ ভাতৃত্ববোধৰ পৰা নিযুক্তি দিছিল। বহুত্ব সমাজ গঢ়ি তোলাৰ এই প্ৰচেষ্টা তেওঁলোকৰ পূৰ্বৰ সমাজৰ বৈশিষ্ট্যপূৰ্ণ উদ্যমতাৰ সৈতে তীব্ৰ বিপৰীত আছিল।